আজি মই এখন গাড়ী লৈ আহিছোঁ ইয়ালৈ মই নতুন গাড়ী চলাই আহিছোঁ আজি কালি ফাৰ্ষ্ট উঠিছোঁ সোলাৰ মানে হেৰি ইভি মই কিয়া কাৰ্নিভেল এখন বেছি আছোঁ এতিয়া বেছি পেলাই মই আজি এখন ইভি লৈছোঁ কালি কিয় লৈছোঁ মোৰ 1 লাখ টকা মাহত তেলৰ পইচা বাচিব কোনে বিশ্বাস কৰিব মই অসম যিমান ঘূৰো মোক 1 লাখ টকা তেলত লাগে 1 লাখ টকা মোৰ তেলত বাচিব সকলোকে এটা অনুৰোধ কৰিম কাৰেণ্টটো অসমত 23 ঘণ্টা আছেই কাৰেণ্ট কি হয় মইতো ভালকে জানো মই এছেম্বলিটো ৰিপ্লাই দিওঁ কাৰেণ্টৰ এটা মেজৰ ইস্যু কাৰেণ্ট একচুৱেলি ক'ত কম মানুহে আমিটো ফিল নকৰে কাৰেণ্টৰ লাইনবিলাক বেয়া হয় মানে স্যাৰ মই ক'ব বিচাৰো কি সোলাৰ হাইব্ৰিড যদি দিব পাৰে মই লাষ্ট ক'লো হয় আজি মই এখন গাড়ী লৈ আহিছোঁ ইয়ালৈ মই নতুন গাড়ী চলাই আহিছোঁ আজি কালি ফাৰ্ষ্ট উঠিছোঁ সোলাৰ মানে হেৰি ইভি হয় স্যাৰ সোলাৰ হাইব্ৰিড জানেনে মই আপোনালোকক কওঁ কথাটো দেই মই যিখন গাড়ী চলাওঁ কিয়া কাৰ্নিভেল এখন চেম প্ৰাইচৰ গাড়ী মই কিয়া কাৰ্নিভেল এখন বেছি আছোঁ এতিয়া বেছি পেলাই মই আজি এখন ইভি লৈছোঁ কালি কিয় লৈছোঁ মোৰ 1 লাখ টকা মাহত তেলৰ পইচা বাচিব কোনে বিশ্বাস কৰিব মই অসম যিমান ঘূৰো মোক 1 লাখ টকা তেলত লাগে 1 লাখ টকা মোৰ তেলত বাচিব হয়তো কোনোবাই কিবা ক'ব পাৰে মই ঘূৰিবই লাগে মই ক'ৰ পৰা কৰিম মই যেতিয়া ঘূৰিবই লাগে মইতো অসমখন ঘূৰিয়ে ফুৰোঁ 1 লাখ নহ'লেতো 70,000 টকা তেল লাগেই মোৰ আজিৰ পৰা তেলৰ পইচা নাযায় আজি আপোনালোকক মই কওঁ আপোনালোকে ডোণ্ট টেক ইট আদাৰৱাইজ মোৰ জাগিৰোডত এখন দোকান আছে মোৰ আই কেন চে ফ্ৰেংকলি বিকজ মোৰ ৱাইফৰ দোকান তাইৰ নামত আছে ফুল্লি ৱাইফৰ নামত আছে আৰু ফুল্লি 4,65 লাখ টকাৰ লোনত আছে দোকান গতিকে মই অপেনলি ক'ব পাৰোঁ ফ্ৰেংকলি ক'ব পাৰোঁ মোৰ আপত্তি নাই তাতে লাইটৰ বিল 1.5 লাখ টকা আহিছিলে লাইটৰ বিল 1.5 লাখ টকা আহিছিলে আমি অৱশ্যে যিহেতু ছাবচিডি নলওঁ ছাবচিডি ল'লে মানুহে বেয়া পায় ছাবচিডি নলওঁ ছাবচিডি ল'লেতো আৰু কম পইচা খৰচ হ'ল নহয় অলপ পইচা খৰচ হ'ল এতিয়া মোৰ লাইটৰ বিল আহে তাতে খুব বেছি 40,000 টকা মানে 1,10,000 টকা আৰু মোৰ এফালে 1 লাখ টকা মানে 2 লাখ টকা এখন গাড়ী আৰু সোলাৰ লগাই মই মোৰ বচাইছোঁ মইতো অলপ বিজনেছ কৰোঁ মানুহে ভাবে মন্ত্ৰী হয় পইচা খাই বৈ মাৰি মানুহৰ ঘোচ খাই চলি আছে তেনেকুৱা নহয় কথাবিলাক মই নিজে খেতিও কৰোঁ নিজে ব্যৱসায় কৰোঁ দুটা উদাহৰণ মাত্ৰ দিলোঁ যে মোৰ দোকানত ঘৰত তাতে ঘৰো আছে মোৰ তাতে মই সোলাৰ লগালোঁ ছাবচিডি লোৱা নাই কিন্তু আপোনালোকে ছাবচিডি ল'ব পাৰিব আপোনালোকে যদি সোলাৰ লগাই আপোনালোকে ছাবচিডি ল'ব পাৰিব সেইটো আমি কিয় তেনেকুৱা ব্যৱস্থা নকৰোঁ মই দুটা কাম কৰি এখন গাড়ী কিনি সোলাৰ মানে ইভি গাড়ী এখন কিনি আৰু এটা মোৰ ব্যৱসায়িক প্ৰতিষ্ঠান প্লাছ ঘৰত মই সোলাৰ চিষ্টেম লগাই মাহত 2 লাখ টকা বচাইছোঁ মই আৰু মই যেতিয়া এক্সাম্পল আপোনালোকক মই অনুৰোধ কৰিছোঁ যোনে যোনে পাৰে য'ত কাৰেণ্টৰ অসুবিধা আপোনালোকে সোলাৰ লগাওক আৰু সোলাৰত কেন্দ্ৰীয় চৰকাৰে বহুত ছাবচিডি দি ৰাখিছে পানীৰ ক্ষেত্ৰত আপোনালোকক ক'লো PM কুসুম আপোনালোকে অহা মাহৰ পৰা ফুল এভেইল কৰক আপোনালোকে 20% দিব লাগিব তাৰ বাহিৰে ফুল্লি সোলাৰ হ'ব ফুল্লি গভৰ্ণমেণ্টে দিব গতিকে আপোনালোকে এইটো লাহে লাহে কনভেনশ্যনেল কাৰেণ্টতকৈ সোলাৰলৈ যাওক মই অনুৰোধ কৰিছোঁ